কবিতাৰ শিৰোনাম জুবিন গাৰ্গ আমাৰ আপোন মানুহজন। কথা স্তুতি গগৈ, পাঠ ৰিয়ানজ্যোতি শৰ্মা। ব্যক্তিগতভাৱে তেওঁক লগ পোৱা নাই মই, দেখিছোঁ মাথো দূৰদৰ্শনৰ পৰ্দাত, দেখিছোঁ লাইভ শ্ব'ত হাজাৰজনৰ মাজত তেওঁৰ সুৰত ডুবি থকা নিশাবোৰত। শৈশৱৰ পৰাই শুনিছোঁ তেওঁৰ গান, আমাৰ জীৱনৰে যেনে অংগ। সেয়েহে হয়তো ইমান আপোন তেওঁ, কিমান দয়ালু, কিমান যে সহজ সৰল, কি যে এক অনন্য মুক্তমনা মন। সেইবাবেই তেওঁ আমাৰ ইমান আপোন, প্ৰতিজন অসমীয়াৰ হৃদয়ৰ জন। এটা ভাল আত্মা যি চৌদিশে বিলায় এক ইতিবাচক ঢৌ, সদায় ৰাইজৰ বাবে, মানুহৰ বাবে নিজতকৈও আগত আনৰ কথা চিন্তা কৰে। তেওঁ দেখুৱালে এক নতুন পথ, টকা পইচা সম্পত্তিবোৰ যেন নহয় সাৰ। জীৱন মানেই মৰম চেনেহ প্ৰত্যাশা অবিহনে কৰা উপকাৰ। তেওঁৰ জীৱনেই এক ডাঙৰ উদাহৰণ, তেওঁৱেই দেখুৱালে জীৱনৰ অৰ্থ। সুখ মানে আন একো নহয়, সুখ মানেই মৰম বিলাই দিয়াটোৱেই সত্য। তুমি সদায় অমৰ জুবিন দা, ধন্যবাদ।